Hello everyone, welcome back to new lesson with Fajrul Islam once again. Today I am going to make video for you. So আজি আপোনালোকৰ কাৰণে মই এটা ইম্পৰ্টেন্ট ক্লাছ ল'বলৈ গৈ আছো সো আশা কৰো খুবেই ভাল লাগিব সো আজিৰ এই ক্লাছটো হ'ব বিগিনাৰ সকলৰ বাবে যি সকলে বিগিনাৰ লেভেলৰ ইংৰাজী ক'ব বিচাৰে বা ইংৰাজী শিকিব বিচাৰে সো সেই সকলৰ বাবে খুবেই এটা গুৰুত্বপূৰ্ণ ক্লাছ সো লেটস গেট স্টাৰ্টেড So first of all আমি আৰম্ভ কৰিছো মই যাব পাৰো মই যাব বিচাৰো মই নিশ্চয় যাম মই যামেই এনেকুৱা ধৰণৰ সেন্টেন্স আমি সচৰাচৰ ক'ব লগা হৈ যায় সো এই সেন্টেন্সবোৰ আমি বিগিনাৰ লেভেলতে আমি শিকিব লাগে সো আজি মই আপোনালোকক টিচ দিম এই বিষয়ে সো আপোনালোকে চাব সো ফাৰ্স্ট অফ অল যেটো হৈছে আই ক্যান গো মানে মই যাব পাৰো আই ক্যান গো মানে মই যাব পাৰো So I can eat মই খাব পাৰো I can make video মই ভিডিও বনাব পাৰো I can write মই লিখিব পাৰো সো এনেকুৱা ধৰণৰ কোনো কিছু সমৰ্থ থকা আৰু আপোনালোকে ভাৰ্ব ইউজ কৰি সো আপোনালোকে আৰু সেন্টেন্স মেক কৰিব পাৰে সো এতিয়া আইছো আমি I want মই বিচৰা কোনো কিছু বিচৰা সো I want মানে মই বিচাৰো I want to go মই যাব বিচাৰো I want to eat মই খাব বিচাৰো I want to read মই পঢ়িব বিচাৰো I want to write মই লিখিব বিচাৰো মই তাত যাব বিচাৰো কি হ'ব I want to go there I want তাৰ পিছত to ইউজ কৰিব তাৰ পিছত verb ইউজ কৰিব সো মই ভিডিও বনাব বিচাৰো I want to make video সো এতিয়া আইছো আমি he she it এইবিলাক যদি থাকে তেনেহলে ইয়াৰ পিছত want তাৰ পিছত এটা s যোগ কৰিব লাগিব যেনেদৰে he wants to go তেও যাব বিচাৰে he wants to go তেও যাব বিচাৰে তাই আহিব বিচাৰে she wants to come wants হ'ব want w a n t তাৰ পিছত এটা s যোগ হ'ব থাৰ্ড পাৰসন সিঙ্গুলাৰৰ ক্ষেত্ৰত wants হ'ব ঠিক আছে সো এতিয়া আইছো আমি মই নিশ্চয় যাম মই নিশ্চয় আহিম মই নিশ্চয় খাম এনেকুৱা ধৰণৰ সেন্টেন্স ক'বলৈ হলে I must use কৰিব লাগিব I must go মই নিশ্চয় যাম I must come মই নিশ্চয় আহিম I must read মই নিশ্চয় পঢ়িম I must মানে নিশ্চয় সো কোনো কিছু নিশ্চয় বুজালে আপোনালোকে I must ৰে সেন্টেন্স মেকিং কৰিব পাৰে সো এতিয়া আইছো আমি I have to go মানে I have to go মানে মই যামেই I have to go মানে মই যামেই সো 100% ইয়াত শিওর বুজাব 100% শিওর বুজালে আমি I have to দি আমি সেন্টেন্স মেকিং কৰিব পাৰিম I have to go মানে মই যামেই এনেকুৱা ধৰণৰ সেন্টেন্স সো 100% শিওর বুজালে আমি I have to go দি সেন্টেন্স মেকিং কৰিব পাৰিম সো I have to come মই আহিমেই I have to eat মই খামেই এনেকুৱা ধৰণৰ সেন্টেন্স যদি আমি মেকিং কৰো সো আমি I have to দি তাৰ পিছত ভাৰ্ব ইউজ কৰিম সো 100% শিওর বুজালে সো আজিৰ এই ক্লাছটো এইখিনি আছিল যদি আপোনালোকৰ ভাল লাগিছে তেনেহলে আপোনালোকে শেয়াৰ কৰিব আনকো উপকৃত কৰিবলৈ আপোনালোকে ভিডিওটো শেয়াৰ কৰিব তেনেহলে ইয়াৰ পৰা আনো উপকৃত হ'ব আপুনিও উপকৃত হ'ব তো সাবস্ক্ৰাইব কৰিব ওচৰত থকা বেল আইকনটো অন কৰি দিব তেনেহলে আপোনালোকে নতুন নতুন ভিডিওবিলাক পাই থাকিব সো দেখা হ'ব নেক্সট টাইমত I will see the next some other time take care